কেনেকুৱা লাগিছে আৰু এইখন কেনেকুৱা লাগিছে আৰু এইখন এইখন কেনেকুৱা লাগিছে আৰু এইখন এইখন কেনেকুৱা লাগিছে এনেকুৱা বহুত কেইখনে আছে কিন্তু তাৰ আগতে কাহিনীটো কৈ লওঁ এতিয়ালে কোনো নাই আহিব চাগে তথাপি কাহিনীটো আৰম্ভ কৰি দিওঁ সময় হৈ গ'ল নহয় সৃষ্টিৰ কাহিনী সৃষ্টি নামৰ এজনী ছোৱালীৰ কাহিনী তেতিয়া তাইৰ বয়স তাই ক্লাছ 5 নে 6ত আছিলে আৰু এদিন পঢ়া টেবুলত ৰং আৰু ব্ৰাছ লৈ একান্ত মনে খেলি আছিলে আৰু ঠিক তেতিয়াই কৰবাৰ পৰা দেউতাকে আহি কাণখনত পঢ়া টেবুলত কি কৰিছ হা দেউতা এৰি দিয়া না হা পঢ়িবলৈ এৰি এইবিলাক আনি এইবিলাক কিনিবলৈ কোনে পইচা দিলে তোক হা কোনে দিলে কোনে এই ৰংবিলাক ক'ৰ পৰা আনিলি কোনে দিলে পইচা হা পঢ়িবলৈ এৰি এইবিলাক কৰি আছ তই হা এইবিলাক কৰি আছ থাপাক আৰু তাই খঙতে গোটেই ৰংবোৰ দলিয়াই দিলে দেউতাকে আৰে সেইদিনাখন ৱালখনত ৰং দিছিলোঁ চাফা কৰ এইখন আৰু যেতিয়ালৈকে এইবোৰ চাফা নকৰে তেতিয়ালৈকে তাইক ভাত খাবলৈ নাপায় যেন দলিয়াবলৈ আহিছে বস্তু এইবোৰ কিনিবলৈ বা ক'ত পইচা পালে হা কেলে জুপুকা মাৰি যে বহি আছ চাফা নকৰিলে ভাত নিদিবা দেই তাইক চাফা নকৰিলে ভাত নিদিবা পেহীহঁতে দিয়া জমা পইচাৰে আনিছিলোঁ ৰংবোৰ নালাগে যামো নকৰোঁ আৰু আজিৰ পৰা মাৰো নাখাওঁ ৰঙো নকৰোঁ ছবিও নাআঁকো আপোনালোকৰ বেয়া লাগিছে চাগে সৃষ্টিলে আৰু সৃষ্টিৰ দেউতাকক ভিলেইন যেন লাগিছে চাগে তেনেকুৱা একো নহয় সৃষ্টিৰ দেউতাক ভিলেইনো নহয় আৰু এয়া আমাৰ ঘৰত ঘটা ঘটনা কিছুমানৰ নিচিনা তেওঁলোকৰ ঘৰতো ঘটা এটা সাধাৰণ নৰ্মেল ঘটনাই আছিল দুদিন পিছত আটায়ে পাহৰি গ'ল আৰু সৃষ্টিৰ জীৱনতো একো ট্ৰেজেডি ঘটা নাই তাৰ পাছত নৰ্মেলিয়ে তাই বৰ ভালকে এতিয়া ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপে দিল্লীত কাম কৰি আছে কিন্তু এইবাৰ লকডাউনত যেনেকৈ আমাৰ সকলোৰে জীৱনত কিবা নহয় কিবা ঘটিছে তেনেকৈ সৃষ্টিৰ জীৱনতো 4 মাহ ভিতৰত থাকি বহুত কিবা কিবি ঘটিলে তাইৰ জীৱনলৈ ৰং ঘূৰি আহিল আৰু এই যে ছবিবোৰ আপোনাক লোকক আৰম্ভণিতে দেখুৱাইছিলোঁ এই গোটেইবোৰ সৃষ্টিয়ে বনোৱা এই গোটেই বহীখন সেই ৰঙেৰে স্কেটছেৰে ভৰি আছে আৰু আজি 5 দিনৰ পৰা মই সৃষ্টিৰ লগত আছোহি এইবাৰৰ সৃষ্টিক মই বেলেগ দেখিছোঁ তোমা ধৰি কাম হেৰুৱা সৃষ্টিলে যেতিয়া নতুন কামবোৰ আহিছে নতুন কাম আহি আছে কিন্তু সেই কামত কৰিব লগা মেকানিকেল ড্ৰয়িংবিলাক মানে ইণ্টেৰিয়ৰ ডিজাইনিঙৰ ড্ৰয়িংবিলাক ছাইড কৰি থৈ সৃষ্টি এইবোৰ কৰিবলৈ লাগি গৈছে 3খনমান পেইণ্টিং ইতিমধ্যে বিক্ৰীও হৈছে আৰু তাইৰ মানে ইনষ্টাৰ লিংকটো বাৰু মই আপোনালোকক দিম কোনোবাই চালে চাবও পাৰিব তলত কমেণ্টত দিম কিন্তু মই এইবাৰৰ সৃষ্টিক বেলেগ দেখিছোঁ কোনো কাম নোহোৱা সৃষ্টিৰ কোনো হতাশাও নাই আৰু নতুনকৈ কাম আহিছে সেই কামতকৈ বেছি পেইণ্টিঙত আগ্ৰহ বেছি আৰু তাইৰ ভাষাতে এইজনীয়ে মই এয়া মোৰ কাৰণে যেন এক ধৰণৰ মেডিটেশ্যনৰ নিচিনা আৰু ইয়াত মই মোক বিচাৰি পাইছোঁ সঁচাকৈ তাই নিজৰ লগত থাকিছে মানে একো ইয়াৰ আগতেও তাই ভালকৈ আছিলে কিন্তু এতিয়া তাই ৰঙৰ মাজত তাই নিজক বিচাৰি যিটো পায় যিজনী সৃষ্টিক সেই সৰুতে হেৰাই পেলাইছিলে সেই তেতিয়াৰ পৰা যদি ৰংবোৰ তাইৰ লগত থাকিলেহেঁতেন আজি বাৰু তাই বেলেগ কিবা হৈ গ'লহেঁতেন নেকি কি বেলেগ কিবা হ'লহেঁতেন খালেহেঁতেন ক'ৰ পৰা ছবি আঁকি তাই এতিয়া এনেকৈ থাকিব পাৰিলেহেঁতেন নে দিল্লীত হা ছবি আঁকি চলিব পাৰিলেহেঁতেন নেকি ভালেই ভাবিছিলে তেতিয়া তাইৰ দেউতাকে মই হ'লেও সেইটো কৰিলোহেঁতেন 10জনে সেইটোৱে কৰিব হয়তো খাব পাৰি জানো আচৰিত জানেনে মোৰ লগৰ ল'ৰা এজন ভিজুৱেল আৰ্টিষ্ট দিল্লীত 3 BHK ঘৰ লৈ আছে ভাড়াই হয় কিন্তু যিটো এৰিয়াত লৈছে মইতো
আচৰিত, তাৰ ছবি বোলে লাখ টকাত বিক্ৰী হয়। ছবি আঁকিও এনেকৈ চলিব পাৰে, মইতো গমেই পোৱা নাছিলোঁ। তাৰ পাৰ্মিশ্যন লোৱা নহ'লে মই নামটো ক'ব পাৰিলোঁহেঁতেন। এতিয়া হয়তো লিংকটো পাৰ্মিশ্যন লৈ দিও দিব পাৰোঁ, মই তেওঁক কোন হয় তেখেতৰ ফেচবুকৰ লিংক দি দিব পাৰোঁ। এইবোৰ কথাটো কোনেও নকয় আমাক। তাৰোপৰি চবতকৈ ডাঙৰ কথা, মোৰ সেই লগৰ ল'ৰাজনে 6 বছৰ বয়সত স্কুললৈ গৈছে। তাৰ হেনো কেইদিনমান আগলৈকে পেইণ্টিং বিক্ৰী হোৱা নাছিল। সেইখিনি সময়ত বহুতে উদাহৰণ দিলেহেঁতেন, কি কৰিছে, পেইণ্টিং বিক্ৰী নহয়, খাবলৈ পইচা নাই, অমুক নাই তমুক নাই। কিন্তু সি কোৱা মতে মই তেতিয়া পেইণ্টিং বিক্ৰী হ'ব নেকি ভাবি থকা নাছিলোঁ। মই মাত্ৰ ফ'কাছ কৰিছিলোঁ মোৰ কামটো কেনেকৈ ভাল হয়। আৰু যদি অংকটো কৰোঁ, যিটো অংক অলপ আগত মই ক'বলৈ লৈছিলোঁ, 6 বছৰ বয়সত সি স্কুললৈ গৈছে। তাৰ পাছত সি BA পঢ়িছে, LLB কৰিছে। তাৰ পাছতহে 2006ত শান্তি নিকেতনলৈ গৈছে, আৰু তাৰ পিছতহে আৰম্ভ কৰিছে। তেনেহ'লে এই যে সময়খিনি দিলে, আমি বাৰু যেতিয়া কওঁ যে এইটো কৰি কি লাভ, সেইটো কৰি কি লাভ, কিন্তু আমি জানো সময় দিওঁ? আৰু সৰুৰ পৰা সময় দিলে, ছবি আঁকিলেই যে কোনোবা ভিজুৱেল আৰ্টিষ্ট হৈ যাব তেনেকুৱা কথাও চাগে নাই, হয়নে নহয়? আপুনি কি ভাবে? আৰু আমাৰ সৃষ্টিৰ কামখিনি কেনেকুৱা লাগিছে আৰু সৃষ্টিৰ কাহিনীটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। কি ঠিক কোনোবা সৃষ্টিয়ে 6 বছৰ মানে ক্লাছ 5তে ৰংবোৰ এৰিবলগীয়া নহয়, বা কোনোবা সৃষ্টিৰ মাক বা দেউতাকে যদি বিৰাট টেনশ্যনত আছে, তেতিয়া অন্ততঃ গম পাব যে নহয়, সৃষ্টিয়ে এইটোতে হেপী থাকে, সৃষ্টিয়ে জীৱনটো জীয়াব জানে তাইৰ সৃষ্টিৰ লগত। এই মেছেজটোৱে চাগে কোনোবা অভিভাৱকলৈ যাব পাৰে। গতিকে কাহিনীটো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব পাৰে। আৰু এটা এনাউন্সমেণ্ট আছে অভিভাৱকসকলৰ কাৰণে। 25 জুলাইত আমি এখন ৱেবিনাৰ আয়োজন কৰিছোঁ অভিভাৱকসকলৰ লগত, বিভিন্ন কথা পাতিম। টাইটেল হৈছে এভৰি চাইল্ড বৰ্ণ এ লিডাৰ, আৰু যদি ফ্ৰী ৰেজিষ্ট্ৰেশ্যন, গতিকে কোনোবা অভিভাৱকে আমাৰ লগত যোগাযোগ কৰিব বিচাৰিলে কৰিব পাৰে, ইনবক্সতো কৰিব পাৰে, কমেণ্টতো মই তাৰ কেনেকৈ যোগাযোগ কৰিব লাগে ক'ম। আৰু অৱশ্যে এটা এনাউন্সমেণ্ট দিবলৈ মোক হেমন্ত ৰাজকোঁৱৰে কৈছে। নটবিহংগ থিয়েটাৰ ফেষ্টিভেল বুলি তেওঁলোকৰ এটা পেজ আছে, য'ত বিভিন্ন মানুহে লাইভ কৰে আহি পেলাই। কাইলৈ 7টা বজাত মই এটা লাইভ পাৰফৰ্মেঞ্চ তাতে কৰিম। এনেকুৱা ষ্টৰি টেলিং বা কথা যে ইয়াত পাতি থাকোঁ তেনেকুৱা নহয়, লাইভ কিবা ইম্প্ৰভাইজেশ্যন কৰিম। আৰু সেইখিনি সময়ত নাম ৰাখিছোঁ মহামাৰী লাইভ, এলাইভ, মৃত্যু ইত্যাদি বুলি। আৰু সেই মোমেণ্টত যি আহে, যেনেকৈ আহোঁ তেনেকৈ সঁচি লাইভটোৱে থাকিম আৰু। গতিকে কোনোবাই যদি ভাবে তেনেকুৱা পাৰফৰ্মেঞ্চো চাওঁ বুলি, তেনেহ'লে নটবিহংগ থিয়েটাৰ ফেষ্টিভেলত কাইলৈ আহিব পাৰে। আৰু বাকী ষ্টৰি দি ক'বলৈতো কাইলৈ 3টা বজাত আহিমেই ইয়ালৈ। থেংক ইউ, চোৱাৰ কাৰণে খুবেই ভাল লাগিল আপোনালোকে, ধন্যবাদ।